হাই গাইজ, কি খবৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি ওলাইছোঁ গণেশগুৰিত বজাৰ কৰোঁ বুলি। সেইকাৰণে আমি গোটেইসোপা ওলাই আহিলোঁ। আৰু এয়া দেখিছেনে, টিকলি তাইও ধুনীয়াকৈ বহি লৈছে। আৰু এয়া আমি আহি পালোঁ গণেশগুৰি। আৰু প্ৰায় 4টামান বাজিছে, তথাপিতো মানুহ আছেই ইমানখিনি। তেনেকৈ আমি আৰু পূজা বুলি ইমান ধুনীয়া ধুনীয়া কাপোৰ আহিছে যে চালে কোনটো ল'ম তেনেকুৱাই লাগে। তথাপিতো আমি বহুতখিনি দোকান চাইছোঁ বাৰু। প্ৰথমতে বোলো চাই লওঁ, তাৰপিছত কি লওঁ সেইখিনি ডিচাইড কৰিম। সেইকাৰণে এইবোৰ দেখিছেনে, কুৰ্তিবোৰ চব 200কৈ হয়। আৰু এইফালে তাইক দেখিছেনে, পূৰা বেগটো দেখাৰ পিছত আৰু বেলেগ একো নালাগে, তাইক বেগটোৱে লাগে। তাৰপাছত চালোঁ এয়া কাণফুলি 50 টকা 100 টকা তেনেকৈ আছিল, সেয়াও চালোঁ। কি লৈছোঁ বাৰু পিছত কেতিয়াবা দেখাম, এনেকৈ দেখাই থাকিবলৈ দিগদাৰ হয়। তাৰপিছত দেখিছেনে, আমি চোৱা দেখি তাইও গৈছে চইচ কৰি দিবলৈ আৰু কৈ আছে এইটো ভাল লাগিছে এইটো ভাল লাগিছে। মানে তাইও পূৰা একদম ফুলি চাই আছে। আৰু তাৰপাছত আহিলোঁ গণেশগুৰিতে থকা বিশালখনলৈ। ইয়াতো ধুনীয়া ধুনীয়া কালেকশ্যন আছে, ভাবিলোঁ ইয়াৰ পৰাও চাই লওঁ কি লাগে। তেনেকেই চাই আছোঁ আৰু এতিয়া। আৰু কি হয়, শ্বপিং কৰিবলৈ এটা দিগদাৰ হয় যে মোবাইলটোৰ কিমান লৈ থাকিম, কাপোৰ চোৱাত ব্যস্ত হৈ যাওঁ। আৰু এইফালে চিৰি দেখি তাই নিজে উঠিব লাগে তাইক, তথাপিতো মাকে ধৰি লৈছে বাৰু। আৰু তাৰপাছত আমাৰ এনেকেই কিবা কিবি শ্বপিং কৰি আছোঁ। আৰু তাৰপাছত শ্বপিং কৰি হৈয়ে গ'ল প্ৰায়। এনেকৈ মই বহি লৈছোঁ, মাহঁত লাইন আছে যিহেতু পূজাৰ কাৰণে ইমান বেছি ভিৰ আছে, পূৰা একদম লাইন হৈ আছে। আৰু বিশালৰ পৰা ওলাই আহিলোঁ আমি পাৰ্লাৰলৈ। ভাবিলোঁ চুলিখিনি অকণমান কাটি লওঁ, যিহেতু চুলিখিনি বহুত বেছি বেয়া হৈছিলে, সেইকাৰণে ভাবিলোঁ চুলিখিনি কাটি লওঁ। আৰু এয়া এইফালে চুলি কটা ষ্টাৰ্ট হৈয়ে গৈছে। আৰু তাৰপিছত এয়া পাৰ্লাৰৰ পৰা ওলালোঁ। আৰু এয়া ৰুমত আহি দেখিছেনে, যিহেতু কাতি বিহু সেইকাৰণে পূৰা প্ৰসাদ চসাদ দিছে। কেম্পাছৰ সকলো মানুহখিনি লগ হৈ এনেকৈ প্ৰসাদ দিছে। আৰু এইফালে পূৰা এনেকৈ মাহঁতে কিবা কিবি গাই আছে। তেনেহ'লে আজিলৈ আহিছোঁ দেই, আকৌ এটা নতুন ভিডিঅ'ত সোনকালে লগ পাই আছোঁ। আৰু মোৰ নতুন লুকটো কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব। বাই বাই।